দালি লৈছোঁ মই চাহ খোৱা কাপেৰে 4 কাপ। বুট দালিখিনি মই 1 ঘণ্টামান তিয়াই ৰাখিছোঁ। মই গৰম পানী দিছোঁ আৰু এয়া বুট দালিখিনি মই ইয়াত দি 2টা চিটি মৰাই ল'ম। হালধি দিছোঁ, 1/2 চামুচ নিমখ দিছোঁ। কুকাৰটো গেছত তুলি দিছোঁ আৰু পিঁয়াজ দুটা এনেদৰে কুটি লৈছোঁ সৰু সৰুকৈ। এয়া আদা আৰু নহৰু পিচি লৈছোঁ আৰু এয়া বিলাহী দুটা মই পিচি লৈছোঁ এনেদৰে। ইয়াত আছে ৰেড চিলি আছে 1/2 চামুচতকৈ কম, গৰম মছলা 1/2 চামুচ লৈছোঁ আৰু এয়া গাইঘী এচামুচ লৈছোঁ আৰু ইয়াত জলকীয়া দুটা এনেদৰে ফালি লৈছোঁ আৰু এয়া ধনিয়া আৰু ইয়াত তেজপাত 2খিলা লৈছোঁ। পাঁচফোৰণ কেইটামানো লৈছোঁ। এয়া মই কেৰাহীখন অলপ গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল। পাঁচফোৰণ কেইটামান দি দিম। পিঁয়াজখিনি দি দিছোঁ। তেজপাত 2খিলা দি দিছোঁ। গাইঘী চামুচো দি দিছোঁ ইয়াতে। আদা আৰু নহৰুখিনি দি দিম পিচি থোৱা। ৰেড চিলি দিছোঁ। আৰু এয়া মছলা গৰম মছলা দি দিছোঁ। আৰু এই জলকীয়া দুটা দি দিছোঁ। এয়া পিঁয়াজখিনি অলপ সিজি আহিছে। এতিয়া বিলাহীখিনি দি দিম আৰু এয়া লৰাই দিছোঁ। আৰু এয়া চাওকচোন বিলাহীখিনিৰ পৰা তেল এৰি আহিছে আৰু এতিয়া সিজাই লোৱা বুট দালিখিনি দি দিম ইয়াত। এয়া জুইটো বহাই দিছোঁ। উতলিব দিম এতিয়া বুট দালিবোৰ। এয়া 5 মিনিটমান এনেদৰে ঢাকি ৰাখিম আৰু এয়া 5 মিনিট হৈ গ'ল। এয়া উতলি আহিছে আৰু এতিয়া ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিম। আকৌ অলপ দেৰি 2 মিনিট এনেদৰে পনীৰখিনি দিয়াৰ পাছত 2 মিনিট হৈ গ'ল।